নমস্কাৰ বন্ধুসকল, আমাৰ দেশত প্ৰায় 40 কৰোৰ মানুহ আছে যিসকলে নেকি আপোনাৰ ফিচাৰ ফোন ব্যৱহাৰ কৰে। মানে আপোনাৰ যিটো কিপেড ফোন, চিধা ভাষাত ক'বলৈ গ'লে আপোনাৰ চুইচ টিপা ফোনটো ব্যৱহাৰ কৰে। আৰু এই ফোনকেইটাত ইণ্টাৰনেটৰ সুবিধা নাই, গতিকে এইসকল লোকে ডিজিটেল পে'মেণ্টৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। ডিজিটেল পে'মেণ্ট মানে আপোনালোকে নিশ্চয় গম পাইছে, গুগল পে', ফোনপে', ভীম ইউ.পি.আই, নেট বেংকিং, ইণ্টাৰনেট বেংকিং ইত্যাদি। আৰু এই সেৱাসমূহৰ পৰা বঞ্চিত লোকসকলৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ধুনীয়া এটা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নাম দিছে On2 পে' ফিচাৰ ফোন পে'মেণ্ট চলিউশ্যন। আৰু সেইবাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এতিয়া চাইবাৰ চাইট কমন লাইব্ৰেৰী এটা বনাইছে আৰু ইয়াতে ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলক সন্নিৱিষ্ট কৰিছে। আৰু গুৰুত্বপূৰ্ণ কথা এইটো যে এই ফিচাৰ ফোন আধাৰিত পে'মেণ্ট ব্যৱস্থাত কোনো ইণ্টাৰনেট নালাগে। আৰু এইটো এনেকুৱা নহয় যে ই অকল ফিচাৰ ফোনতে চলিব, আপোনাৰ স্মাৰ্টফোনতো আপুনি ব্যৱহাৰ কৰিব পাৰিব। ধৰি লওক আপোনাৰ নেটপেক শেষ হ'ল, আপুনি কোনো টেনশ্যন ল'ব নালাগে। আপুনি ইয়াতে ইউ.পি.আই এপৰ নিচিনা সকলো ধৰণৰ লেনদেন কৰিব পাৰিব। ধৰি লওক যদি আপোনাৰ নেটপেক শেষ হয়, আপুনি টেনশ্যন ল'ব নালাগে। আপুনি এইটো ছিষ্টেমত আপুনি পইচা ট্ৰান্সফাৰ কৰিব পাৰিব, পইচা ৰিকুৱেষ্ট কৰিব পাৰিব, গোটেইখিনি লেনদেনৰ সুবিধা কৰিব পাৰিব ইয়াতে। আৰু এই ব্যৱস্থাটো বহুতকেইটা ভাষাতে তেওঁলোকে উলিয়াইছে, আপোনালোকে নিজৰ ভাষাটো বাছি ল'লে হ'ল। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এটা সৰু ফোনতে আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, আপুনি ভিডিঅ'টো অকণো স্কিপ নকৰিব। প্ৰথমে আপুনি আপোনাৰ এই সৰু ফোনটোত ডাইল কৰিব *99# আৰু আপুনি ডাইল কৰি দিব। এতিয়া আপোনাক আপোনাৰ ভাষাটো বাছি ল'ব দিছে। ইয়াতে বহুকেইটা ভাষাই আছে, আমি ইংলিছটোৱে ৰাখিছোঁ। ইয়াতে ভাষাকেইটাত আপোনাৰ চিৰিয়েল নম্বৰ দিয়া আছে, আপুনি যিটো ভাষা বাছি লয় সেই নম্বৰটো বহুৱাব লাগিব। আমি ইংলিছ ৰাখিছোঁ, গতিকে আমি 1 নম্বৰটো বহুৱাই দিছোঁ। এতিয়া আপোনাক ইয়াতে ৱেলকাম জনাইছে, ৱেলকাম টু ভীম *99#। আৰু আপোনাক ইয়াতে কৈছে আপুনি বেংকৰ নামটো লিখি দিয়ক, নহ'লে আপুনি আপোনাৰ বেংকৰ IFSC কোডৰ প্ৰথম 4টা লেটাৰ আপুনি লিখি দিব লাগিব। আৰু যদি আপোনাৰ ভীম ইউ.পি.আই আইডিৰ পিন বনোৱাই আছিল, তেতিয়াহ'লে আপোনাৰ এইখন মেনু নাহে, ডাইৰেক্ট আপুনি মেইন মেনুলৈ যাব পাৰিব। তাৰমানে আমি ইয়াতে ইউ.পি.আই আইডি পিন বনাব লাগিব। এতিয়া আমি ইয়াতে ৰিপ্লাই অপশ্যনত গৈ নিজৰ বেংকৰ নামটো লিখি দিম আৰু অ'কে কৰি দিম। এতিয়া ইয়াতে আপোনাৰ ডেবিট কাৰ্ডখনৰ লাষ্টৰ 6টা ডিজিট বহুৱাই দিব আৰু আপোনাৰ কাৰ্ডখনৰ এক্সপায়াৰী ডেটটো বহুৱাই দিব। তাৰপিছত আপুনি ইয়াতে অ'কে কৰি দিব। এতিয়া আপোনাক ইয়াতে কৈছে এণ্টাৰ ইউৰ নিউ 4 ডিজিট ইউ.পি.আই পিন, মানে ইয়াতে আপুনি এটা 4টা সংখ্যাৰে এটা আপুনি পাছৱৰ্ড বনাই ল'ব লাগিব আৰু এই পাছৱৰ্ডটো আপুনি লেনদেন কৰিলে এণ্টাৰ কৰিব লাগিব। এতিয়া 4টা নম্বৰৰে আমি পাছৱৰ্ড এটা বনাই ল'লোঁ আৰু অ'কে কৰি দিলোঁ। এতিয়া আপোনাক আৰু কৈছে প্লিজ ৰি-এণ্টাৰ ইউৰ 4 ডিজিট ইউ.পি.আই পিন টু কণ্টিনিউ, আৰু সেই ইউ.পি.আই পিনটো আপুনি আৰু একবাৰ বহুৱাই দিব। এতিয়া ইয়াতে কৈছে ইউৰ ইউ.পি.আই পিন ইজ ছেট টু চেক বেলেঞ্চ ফৰ ইউৰ একাউণ্ট ইমান। মানে আমাৰ এতিয়া ইউ.পি.আই পিনটো বনোৱা হৈ গ'ল। এতিয়া আমি লেনদেন কৰি চাম কি কি অপশ্যন আছে আৰু কেনেকৈ কৰিব লাগিব। এতিয়া আপুনি আকৌ ডাইলত গৈ *99# প্ৰেছ কৰিব, অকণমান ৰৈ দিব। এতিয়া চাওক আপোনাৰ নতুন মেনু আহিছে, আপোনাৰ চিলেক্ট অপশ্যন বেংক অফ ইণ্ডিয়া, নাম্বাৰ 1 চেণ্ড মানি, 2 নম্বৰ আছে আপোনাৰ ৰিকুৱেষ্ট মানি, 3 নম্বৰ আছে আপোনাৰ চেক বেলেঞ্চ, 4 নম্বৰত আছে আপোনাৰ মাই প্ৰফাইল, 5 নম্বৰত আছে আপোনাৰ পেণ্ডিং ৰিকুৱেষ্ট, 6 নম্বৰত আছে আপোনাৰ ট্ৰেনজেকশ্যন আৰু 7 নম্বৰত আছে আপোনাৰ ইউ.পি.আই পিন। এতিয়া প্ৰথমে আমি ইয়াতে প্ৰথম অপশ্যন চেণ্ড মানি, এইটো অপশ্যন চেক কৰি চাম। তাৰ বাবে আপুনি ইয়াতে ৰিপ্লাই অপশ্যনত গৈ 1 প্ৰেছ কৰিব আৰু অ'কে কৰি দিব। এতিয়া আপোনাক ইয়াতে চেণ্ড মানিৰ বাবে 5টা অপশ্যন দিছে আপোনাক। 1 নম্বৰত আছে আপোনাৰ মোবাইল নম্বৰ, 2 নম্বৰত ইউ.পি.আই আইডি, 4 নম্বৰত আপোনাৰ ছেভ আৰু 5 নম্বৰত আপুনি IFSC কোডৰ 1 নম্বৰত আপুনি পইচা পঠিয়াব পাৰিব। আমি মোবাইল নম্বৰত মানি চেণ্ড কৰিম, গতিকে আমি ৰিপ্লাই অপশ্যনত গৈ 1 নম্বৰ বহুৱাই অ'কে কৰি দিম।
এতিয়া আপুনি যিজন ব্যক্তিলৈ পইচা পঠিয়াব তেখেতৰ মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব আৰু অ'কে কৰি দিব। এতিয়া যিজন ব্যক্তিলৈ টকা পঠিয়াব সেইজন ব্যক্তিৰ নাম ইয়াতে শ্ব' হ'ব আৰু আপুনি ৰিপ্লাইত গৈ কিমান টকা পঠিয়াব সেইটো ইয়াতে বহুৱাই দিব আৰু অ'কে কৰি দিব। এতিয়া ইয়াতে ৰিমাৰ্ক সুধিছে, যদি আপুনি কিবা ইয়াতে লিখিব পাৰে। যদি আপুনি একো নিলিখে তেতিয়াহ'লে আপুনি ৰিপ্লাই অপশ্যনত গৈ অন প্ৰেছ কৰি অ'কে কৰি দিব। এতিয়া আপোনাক সুধিছে আপুনি এইটো মোবাইল নম্বৰলৈ ইমান টকা পঠিয়াই আছে, যদি আপুনি পঠিয়াই দিয়ে তেতিয়াহ'লে UPI আইডিটো বহুৱাই দিয়ক ৰিপ্লাইত গৈ, আৰু যদি আপুনি কিবা চেঞ্জ কৰে তেতিয়াহ'লে অন প্ৰেছ কৰিব। আমি এতিয়া ইয়াতে UPI আইডিটো বহুৱাই দিম আৰু অ'কে কৰি দিম। বন্ধুসকল, এতিয়া ট্ৰেনজেকশ্যন ছাকচেছফুল বুলি এটা মেছেজ আহিব। আমি আপোনালোকক ট্ৰেনজেকশ্যন ছাকচেছফুল হোৱা মেছেজটো দেখুৱাব নোৱাৰিম, কাৰণ আপোনালোকে গম পাইছে আমি এই ভিডিঅ'টো বনাই থাকোঁতে UPI পিন ছেট কৰিছোঁ, গতিকে এইটো এক্টিভ হওঁতে 48 ঘণ্টা সময় লাগে। গতিকে আমি এতিয়া 2 নম্বৰ অপশ্যন মানি ৰিকুৱেষ্ট অপশ্যনটো ট্ৰাই কৰি চাম। তাৰ বাবে আপুনি আকৌ ডায়েলত গৈ *911# ডায়েল কৰিব। আৰু এতিয়া আপুনি ৰিপ্লাইত গৈ 2 প্ৰেছ কৰিব আৰু অ'কে কৰি দিব। আৰু এতিয়া আপুনি যিজন ব্যক্তিৰ পৰা মানি ৰিকুৱেষ্ট কৰিব সেইজন ব্যক্তিৰ মোবাইল নম্বৰটো নহ'লে আপুনি সেইজন ব্যক্তিৰ UPI আইডিটো বহুৱাই দিব আৰু অ'কে কৰি দিব। এতিয়া সেই ব্যক্তিজনৰ পৰা কিমান টকা আপুনি বিচাৰিব ৰিপ্লাইত গৈ আপুনি লিখি দিব আৰু অ'কে কৰি দিব। এতিয়া আপুনি ৰিপ্লাই অপশ্যনত গৈ যদি কিবা ৰিমাৰ্কছত লিখিব, আৰু যদি নিলিখে আপুনি এক প্ৰেছ কৰি অ'কে কৰি দিব। আৰু এতিয়া আপুনি ৰিপ্লাই অপশ্যনত গৈ এক প্ৰেছ কৰিব কনফাৰ্মেশ্যনৰ কাৰণে। এতিয়া আপোনাৰ ৰিকুৱেষ্ট ছাকচেছফুল হৈ গ'ল, অ'কে কৰি দিব। কাষতে যিটো ডাঙৰ মোবাইল আছে আমি এইটো মোবাইললৈ ৰিকুৱেষ্ট পঠাইছিলোঁ, কিন্তু ইয়াতে আপোনাৰ ৰিকুৱেষ্ট ছাকচেছফুল দেখাইছে, যিটো আমাৰ ডাঙৰ মোবাইলটোত ৰিকুৱেষ্টটো এতিয়ালৈকে অহা নাই, কাৰণ 48 ঘণ্টা হোৱা নাই সেইবাবে। এতিয়া আমি 3 নম্বৰ অপশ্যন চেক বেলেঞ্চ এইটো অপশ্যন ট্ৰাই কৰিম। তাৰ বাবে আপুনি আকৌ *911# ডায়েল কৰিব আৰু এতিয়া আপুনি ৰিপ্লাইত গৈ 3 প্ৰেছ কৰিব আৰু অ'কে কৰি দিব। এতিয়া আপুনি ৰিপ্লাই অপশ্যনত গৈ আপোনাৰ UPI পিনটো বহুৱাই দিব আৰু অ'কে কৰি দিব, আৰু আপোনাৰ ইয়াতে বেলেঞ্চটো শ্ব' হৈ যাব। এতিয়া আপুনি ৰিপ্লাই অপশ্যন গৈ 4 নম্বৰটো বহুৱাই দি আপোনাৰ প্ৰফাইলটো চেক কৰিব পাৰিব। 5 নম্বৰটো বহুৱাই দি আপুনি পেণ্ডিং ডিটেইলছখিনি চাব পাৰিব, আৰু 6 নম্বৰ অপশ্যনটো বহুৱাই দি আপুনি ট্ৰেনজেকশ্যনখিনি চাব পাৰিব। আৰু 7 নম্বৰ অপশ্যনটো হৈছে আপোনাৰ UPI পিন আপুনি ৰিছেট কৰিব পাৰিব, বা আপুনি ফৰগেট কৰিব পাৰিব, বা আপুনি নতুনকৈ বনাই ল'ব পাৰিব পাহৰি গ'লে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব। তো আজিলৈ এৰিছোঁ। জয় আই অসম।